Assalamualaikum. A very good morning to all of you. So today I am going to take your what test class 3 Assamese medium plus English medium Ohamiya subject. Okay. So that day we have completed the lesson number 4, right? Lesson number 4, Khoru Bostu, and question and answer I have sent you. I have been sent you, right? So today I am going to take your lesson number 5, Suborna Hongkho. ঠিক আছে? এইটো ক্লাস মই কৰিবলৈ গৈ আছো তোমালোকৰ পাঠ নং 5 Suborna Hongkho। অসমীয়া মাধ্যম আৰু ইংলিছ মিডিয়াম বৰ্ড। ঠিক আছে দুইটা। সো এটা প্ৰথমতে ক্লাসটো আৰম্ভণি কৰিবলৈ যাওঁতে ইয়াত চোৱা দুটা শব্দ আছে। এটা আছে সুবৰ্ণ, এটা আছে হংস। এই দুটাৰ মানেনো কি আগত আমি জানি লওঁ। ঠিক আছে? সুবৰ্ণ, সুবৰ্ণ, সুবৰ্ণ মানেনো কি আৰু হংস, হংস মানেনো কি সেইটো আগত আমি জানিব লাগিব। তাৰপিছতহে লেসনটো কি আছে আমি গম পাম। সুবৰ্ণ মানে হৈছে সোণ, সোণ ইংলিছত গোল্ড। ঠিক আছে? আৰু হংস মানে হৈছে হাঁহ, হাঁহ ইংলিছত হৈছে ডাক। বুজি পাইছা? সুবৰ্ণ মানে সোণ বা গল্ড, হংস মানে হৈছে হাঁহ বা ডাক, মানে সোণৰ হাঁহ, সোণৰ হাঁহ। ঠিক আছে? এতিয়া আমি চাওঁ লেসনটো কি আছে। ঠিক আছে? লেসনটো কি আছে চাওঁ। অতি পুৰণি কালৰ বানাৰসীৰ বাৰাণসী, এইটো বানাৰসী হ'ব একচুৱেলি। বানাৰসী ৰজা ব্ৰহ্মদত্ত ৰাজত্বকালত বোধিসত্ত্ব বুদ্ধদেৱ এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল। ঠিক আছে? মানে বানাৰসী ৰজা ব্ৰহ্মদত্ত ৰাজত্বকালত বোধিসত্ত্ব মানে বুদ্ধদেৱ এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল। সমকুল জাত এক ব্ৰাহ্মণ কন্যাৰ লগত তেওঁৰ বিবাহ সম্পন্ন হৈছিল। মানে এটা ব্ৰাহ্মণ কন্যাৰ লগত তেওঁৰ বিবাহ হৈছিল। ঠিক আছে? কাৰ? বুদ্ধদেৱৰ মানে বোধিসত্ত্বৰ। অ'কে। কিছুদিন যোৱাৰ পিছত তেওঁৰ পত্নীয়ে তিনিজনী কন্যা সন্তান জন্ম দিছিল। কন্যা সন্তান তাৰ জন্ম দিছিল। ঠিক আছে? কন্যা সন্তান কেইগৰাকীৰ নাম আছিল ক্ৰমে নন্দা, নন্দাৱতী আৰু সুন্দৰী নন্দা। ঠিক আছে? একেটা বোধিসত্ত্বৰ জীয়ৰীৰ নাম আছে। হঠাৎ এদিন বোধিসত্ত্বৰ অকাল মৃত্যু ঘটে। ঠিক আছে? তেওঁৰ ঘনীয়েকে ওচৰ চুবুৰীয়াৰ ঘৰে ঘৰে গৈ কাম কাজ কৰি জীৱন নিৰ্বাহ কৰিছিল। ঠিক আছে? গিৰিয়েকৰ মৃত্যু হোৱাৰ পিছত ঘনীয়েকে কি কৰিব? ওচৰৰ ঘৰে ঘৰে গৈ কি কাম কাজ কৰি কি কৰিছিল? নিজৰ পোহপাল কৰিছিল, ছোৱালীকেইজনীৰ পোহপাল দিছিল। ঠিক আছে? তাৰপিছত কি হৈছে? বোধিসত্ত্বই মানৱ দেহ ত্যাগ কৰাৰ পিছত এটি সুবৰ্ণ হংস ৰূপে তেওঁ জন্মগ্ৰহণ কৰিছিল। ঠিক আছে? যেতিয়া বোধিসত্ত্বৰ মৃত্যু হয় তাৰপিছত বোধিসত্ত্বৰ পুনৰ জন্ম হয়, ৰাইট? পুনৰ জন্ম হয়। এই জন্মত তেওঁ এজন সুবৰ্ণ হংস মানে সোণৰ হাঁহ হিচাপে জন্মগ্ৰহণ কৰে। এদিনাখন সুবৰ্ণ হংসৰ পূৰ্বজন্মৰ কথা মনত পৰে। এদিন কি হয়? এই সোণৰ হাঁহ সুবৰ্ণ হংসৰ আগৰ জীৱনৰ কথা মনত পৰে। ঠিক আছে? সুবৰ্ণ হংসৰ আগৰ জন্মৰ কথা মনত পৰাত জানিব পাৰিলে যে তেওঁ আগৰ জন্মত এজন দুখীয়া ব্ৰাহ্মণ আছিল। ঠিক আছে? তেওঁৰ তিনিজনী কন্যা আছিল। তেওঁ জানিব পাৰিলে যে সিহঁতে এতিয়া আনৰ ঘৰত দাসী হিচাপে কাম কৰে। ঠিক আছে? সেই কথা জানি সুবৰ্ণ হংসৰ মনত বৰ দুখ পালে আৰু পৰিয়ালটোৰ দুৰ্দশা দেখি চিন্তিত হ'ল। তেওঁ ভাবিলে যে তেওঁৰ দেহত থকা পাখিবোৰ দেখোন সোণৰে, মাজে সময়ে পৰিয়ালটোক যদি দুই এটা পাখি দি আহে সিহঁতে সেইবোৰ বেছি সেই ধনেৰে সুখেৰে জীৱন যাপন কৰিব পাৰে। ঠিক আছে? মানে কথাটো হ'ল যেতিয়া সুবৰ্ণ হংসৰ আগৰ জীৱনৰ কথা মনত পৰিছিল তেতিয়া তেওঁ জানিব পাৰিছিল যে আগৰ জীৱনত সুবৰ্ণ হংস এজন মানুহ আছিল, এজন দুখীয়া ব্ৰাহ্মণ আছিল। আৰু এই সুবৰ্ণ হংসৰ তিনিজনী ছোৱালী আছিল, কন্যা আছিল। এতিয়া সেই ছোৱালীকেইজনীয়ে মানুহৰ ঘৰত দাসী হিচাপে কাম কৰে। সেইকাৰণে তেওঁৰ বহুত
দুখ লাগিল মনত এই দুখ লগাৰ পিছত তেওঁ ভাবিলে যে সুবৰ্ণ শংকৰ দেহাটো যিহেতু সোণৰ সেইকাৰণে যদি প্ৰত্যেক দিনে যদি দুই এটা কৰি পাখি যদি দি আহে ঘৰত তেন্তে তেওঁৰ পৰিয়ালটো ভালদৰে চলিব সেই হিচাপে তেওঁ সিদ্ধান্ত ল'লে এই কথাটো ভাবি এদিন সুবৰ্ণ শংকই উৰি গৈ সিহঁতৰ ভগা পজা ঘৰটোৰ ওপৰত পৰিলে তাৰপিছত জীয়েকহঁতৰ মাজত বহিল ছোৱালী কেইজনীয়ে সোণৰ পাখিৰে দেহটো আৱৰা হাতটো সুধিলে প্ৰভু আপুনি ক'ৰ পৰা আহিছে তাৰপিছত এই কথা ভাবি যেতিয়া সুবৰ্ণ শংকই উৰি গৈ সিহঁতৰ ঘৰত পৰিছিল তেতিয়া ছোৱালী কেইজনীয়ে হাতক সুধিছে যে ভগৱান আপুনি ক'ৰ পৰা আহিছে তেতিয়া সুবৰ্ণ শংকই নিজৰ পৰিচয় দি ক'লে পূৰ্ব জন্মত মই তোমালোকৰ পিতৃ আছিলোঁ ঠিক আছে তোমালোকৰ দুখ দেখি মোৰ বৰ মনত দুখ হৈছে সেইবাবে মই মাজে মাজে আহি তোমালোকক দুই এটা সোণৰ পাখি মোৰ দেহৰ পৰা দি যাম সেই পাখিবোৰ বেচিলে তোমালোকে ধন পাবা সেই ধনেৰে সুখেৰে জীৱন যাপন কৰিব পাৰিবা আনৰ ঘৰত আৰু দাসীৰ কাম কৰিব নালাগে এই বুলি কৈ সুবৰ্ণ শংকই সিহঁতৰ হাতত এটা সোণৰ পাখি দি গ'ল এইদৰে তেওঁ মাজে সময়ে পৰিয়ালটোক দুই এটা পাখি দি যায় সেই পাখিবোৰ বেছি সিহঁতে বহুত অৰ্থ লাভ কৰিলে আৰু পৰম সুখ আৰু আনন্দেৰে বাস কৰিবলৈ ধৰিলে যেতিয়া ছোৱালী কেইজনীয়ে সুবৰ্ণ শংকক সুধিলে যে আপুনি ক'ৰ পৰা আহিছে তেতিয়া সুবৰ্ণ শংকই আগৰ জীৱনৰ কথাবিলাক ক'লে যে মই আগৰ জীৱনত তোমালোকৰ কি আছিলোঁ পিতৃ আছিলোঁ পিতা আছিলোঁ তোমালোকে এতিয়া তোমালোকে যিহেতু বেলেগৰ ঘৰত দাসী হিচাপে কাম কৰি আছা সেই কথা শুনি মোৰ বহুত কি হৈছে দুখ লাগিছে সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে মোৰ দেহৰ পৰা এটা কৰি পাখি তোমালোকক সদায় মই দি যাম সেই পাখিটো তোমালোকে বেচি তাৰ পৰা ধন উপাৰ্জন কৰি তোমালোকে সুখেৰে জীৱন যাপন কৰিব পাৰিবা ঠিক আছে এনেকৈ কৈ তাৰপিছত এটা পাখি গাৰ পৰা উঠাই সিহঁতক দি গুচি গৈছিল সুবৰ্ণ শংকই এনেদৰে প্ৰচুৰ অৰ্থ লাভ কৰি ব্ৰাহ্মণীৰ লোভ লাগিছে এনেকৈ প্ৰত্যেক দিনে পাখি এটাকৈ পায় সেই পাখিটো বিক্ৰী কৰি প্ৰচুৰ অৰ্থ লাভ কৰাৰ ব্ৰাহ্মণীগৰাকী মানে সুবৰ্ণৰ শংকৰ পত্নীগৰাকীৰ লোভ লাগিছিল এদিন মাকে জীয়ক কেইজনে ক'লে এই হাতটোক ধৰিব নোৱাৰে তেওঁক ইমান বিশ্বাস কৰিব নালাগে কৈছে এই হাতটোক মানে সুবৰ্ণ শংকক বিশ্বাস কৰাটো টান ইয়াক ইমান বিশ্বাস কৰা নাযাব তোমালোকৰ পিতৃ বুলি কৈছে হয় তেওঁ যদি হঠাৎ অহা বন্ধ কৰি দিয়ে আমাৰ কি দেখা হ'ব তেওঁ তোমালোকৰ পিতৃ বুলি কৈছে হয় যদি তেওঁ এদিন হঠাৎ অহা বন্ধ কৰি দিয়ে তেন্তে আমাৰ দশা কি হ'ব আমি দুৰ্দশাত কৰিম ঠিক আছে গতিকে এইবাৰ আহিলে তেওঁৰ সকলোবোৰ পাখি উঘালি ৰাখিম পত্নীৰ যিহেতু লোভ লাগিছে কৈছে যে এইবাৰ যদি তেওঁ আহে তেন্তে তেওঁৰ গোটেইবিলাক পাখি উঘালি ৰাখি দিম জীয়েক কেইজনে মাকৰ কথা শুনি ক'লে যে পাখিবোৰ উঘালিলে পিতাৰ বৰ কষ্ট হ'ব মা যেতিয়া মাতৃয়ে এনেকৈ ক'লে তেতিয়া মাকৰ কথা শুনি জীয়েক কেইজনে ক'লে পিতাৰ যদি গোটেইবিলাক পাখি যদি উঘালি ৰাখোঁ তেন্তে পিতাৰ বহুত কষ্ট হ'ব তাতকৈ আমি যদি পাইছোঁ তাতে সমস্ত ধৰা তাতকৈ আমি যিটো পাই আছোঁ তাতে আমি সন্তুষ্ট থকাটো আমাৰ কাৰণে ভাল জীয়েকহঁতৰ আপত্তি শুনিও ব্ৰাহ্মণীৰ লোক সামৰিব নোৱাৰিলে জীয়েকহঁতৰ আপত্তি শুনিল তথাপি ব্ৰাহ্মণীৰ লোকটো নকমিল তাৰপিছত এদিনাখন যেতিয়া সুবৰ্ণ শংকই সিহঁতৰ ঘৰত আকৌ আহিলে তেতিয়া ব্ৰাহ্মণীয়ে সুবৰ্ণ শংকক ধৰি গোটেই এইবিলাক পাখি উঘালি ৰাখে উঘালাৰ পিছত দেখে যে গোটেইকেইটা পাখি সোণৰ নহয় এইকেইটা সাধাৰণ হাঁহৰ পাখিৰ নিচিনা বগা পাখি ঠিক আছে তেতিয়া এই ব্ৰাহ্মণীৰ খুব দুখ লাগিল দুখ লগাত কি কৰিল ব্ৰাহ্মণীয়ে হাতক খেদি পঠালে কিন্তু হাতৰ গোটেই পাখি উঘালি পেলোৱাত হাতটো কি হ'ল উৰিব নোৱাৰিলে তাতে পৰি থাকিল তাৰপিছত ব্ৰাহ্মণীয়ে কি কৰিলে ব্ৰাহ্মণীয়ে সুবৰ্ণ শংকক এটা জাপিত মানে পিঞ্জৰাত ভৰাই কেনে তাতে খোৱা লোৱা দিয়া আৰম্ভ কৰিলে যেতিয়া সেই পাখি সুবৰ্ণ শংকৰ পাখিবোৰ আকৌ ওলাই আহিল তেতিয়া দেখে যে সেই পাখিবোৰ আকৌ আৰু
সোণৰ ভয় নাথাকিল, সেইবিলাক সাধাৰণ পাখিৰ নিচিনা হৈ থাকিল। তাৰপিছত যেতিয়া পাখিবোৰ ডাঙৰ হয় সুবৰ্ণশংখ আকাশত উৰি গ'ল, নিজৰ ঘৰলৈ উভতি গ'ল। তাৰপিছৰ পৰা আৰু সুবৰ্ণশংখই সিহঁতৰ ঘৰত নাহিল, তেওঁৰ ঘনীয়েককো চাবলৈ নাহিল, ছোৱালীবিলাককো চাবলৈ নাহিল। সেইকাৰণে কি আমি বেছি লোভ কৰিব নালাগে, আমাৰ যিখিনি থাকে সেইখিনিতে আমি সন্তুষ্ট হৈ থাকিব লাগে, ঠিক আছে। চ' চোৱা এই ব্ৰাহ্মণীৰ এতিয়া কি দুৰ্দশাত পৰিল, ঠিক আছে। চ' আজিৰ কাৰণে এইখিনিয়ে থাকক, ঠিক আছে। তোমালোকে এই কবিৰ লেখিকাৰ পৰিচয়টো তোমালোকে ঘৰতে পঢ়ি ল'বা আৰু শব্দ অৰ্থকেইটা মুখস্থ কৰিবা, ঠিক আছে। বাকী কুৱেশ্যন এনচাৰকেইটা তোমালোকক মই দি পঠাম, ঠিক আছে। ধন্যবাদ।